আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি চুলিকফা নেক্সট প্ৰশ্নটো সুধিছে আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট নেক্সট প্ৰশ্নটো সুধিছে লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰখন কোন চহৰত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট আজিৰ ভিডিঅ'ৰ নেক্সট গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে আহোমসকলে কাৰ পৰা বাৰুদৰ ব্যৱহাৰ বিষয়ে শিকিছিল বুলি জনা যায় বন্ধু বান্ধৱীসকল যদি তোমালোকে ADRE APSC বা আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছা তেন্তে এই ভিডিঅ'টো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'ব আজিৰ এই ভিডিঅ'টোত 20টা গুৰুত্বপূৰ্ণ জিকে প্ৰশ্ন লৈ আহিছো যদি তোমালোকে সঠিক উত্তৰটো জানা তেন্তে কমেন্ট বক্সত জনাবা তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি চুতীয়াসকলৰ পৰা নেক্সট প্ৰশ্নটো সুধিছে অসমৰ প্ৰধান নদীখনৰ নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ব্ৰহ্মপুত্ৰ নেক্সট প্ৰশ্নটো সুধিছে অসমৰ মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট নেক্সট প্ৰশ্নটো সুধিছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি শোণিতপুৰ নেক্সট প্ৰশ্নটো সুধিছে গিবন অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট আৰু এইখনে হৈছে ভাৰতৰ একমাত্ৰ গিবন হলৌ বান্দৰ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিচিত নেক্সট প্ৰশ্নটো সুধিছে গৰমপানী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কাৰ্বি আংলং নেক্সট প্ৰশ্নটো সুধিছে নামডাঙৰ শিলৰ সাঁকো কোন চহৰত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি শিৱসাগৰত নেক্সট প্ৰশ্নটো সুধিছে শ্ৰী সূৰ্য পাহাৰ ক'ত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি গোৱালপাৰাত নেক্সট প্ৰশ্নটো সুধিছে বাদলি পুখুৰী কোন চহৰত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট নেক্সট প্ৰশ্নটো সুধিছে অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কাক জনা যায় তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি শংকৰদেৱ নেক্সট প্ৰশ্নটো সুধিছে সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি নতুন দিল্লী আজিৰ ভিডিঅ'ৰ 15 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি থৰ মৰুভূমি নেক্সট প্ৰশ্নটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰৰ তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 5 বছৰৰ নেক্সট প্ৰশ্নটো সুধিছে প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে
তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি। নেক্সট প্ৰশ্নটো সুধিছে ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1942 চনত। আজিৰ ভিডিঅ'ৰ 19 নম্বৰ কুৱেশ্যনটো হৈছে কৰ্ণাকৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উৰিষ্যা। আজিৰ ভিডিঅ'ৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে ঢোলৰ মাৰিডালৰ নাম কি? বন্ধু বান্ধৱীসকল এই ইণ্টাৰেষ্টিং প্ৰশ্নটো তোমালোকৰ বাবে এৰি দিছোঁ। যদি শুদ্ধ উত্তৰটো জানা তেন্তে কমেণ্ট বক্সত জনাবা।